আজীৱন এই 10টা কথা মনত ৰাখিব। 1. কাৰোবাৰ মনত গভীৰভাৱে প্ৰৱেশ নকৰিব। যি ঠাইৰ পৰা উলিয়াই দিলে আপুনি আশ্ৰয়হীন হৈ যাব। 2. কাৰোবাৰ লগত ইমান বেছি মনৰ কথা নাপাতিব যে যদি তেওঁ কথা বন্ধ কৰি দিলে আপুনি তেতিয়া মনৰ পৰা বহুত কষ্ট পাব। 3. কাৰোবাৰ ওপৰত ইমান আশা নকৰিব। যদি তেওঁ আশাৰ ভৰসা ৰাখিব নোৱাৰে তেতিয়া আপুনি অসহায় হৈ যাব। 4. কথা হজম কৰিবলৈ শিকক। এইটো মানুহৰ বহুত ডাঙৰ গুণ। আপোনাৰ জীৱনৰ বাটত আগুৱাই যাবলৈ সহায়ক হ'ব। 5. কেতিয়াও মূৰ্খৰ লগত তৰ্ক কৰি জিকিবলৈ নাযাব। এইটো আপোনাৰ সময়ৰ অপচয়। 6. আপোনাৰ বিপক্ষক জিকাই দিয়ক। আপোনাৰ বিপক্ষই যদি সুখী হয় জিকি গৈছে ভাবে। আপুনি অকণমান হাঁহি দিয়ক। সকলো জয় সুফল নহয়। 7. মনত ৰাখিব কেতিয়াবা জিকিবলৈ হ'লে হাৰিব লাগে আৰু আপোনাৰ আজিৰ এই হৰাই এদিন ডাঙৰ জয় আনিব। 8. মনত ৰাখিব কথা ক'লে কৰ্ম নহয়। সেইকাৰণে কৰ্ম আৰম্ভ কৰি দিয়ক। আপোনাৰ কৰ্মই কথা ক'ব। 9. আপোনাক যিসকলে বিশ্বাস নকৰে তেওঁলোকৰ চিন্তা এৰি দিয়ক। নিজকে বিশ্বাস কৰক। নিজৰ প্ৰতি বিশ্বাসে আপোনাক সকলোৰে মাজত বিশ্বাসী কৰি তুলিব। 10. আপুনি সকলো জানে সেইটো কৈ ফুৰিবলৈ কি প্ৰয়োজন। কৰ্ম কৰক যাৰ প্ৰয়োজন তেওঁ আপোনাক এনেও বিচাৰি উলিয়াব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, কাৰণ আপোনালোকৰ এটা লাইক পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। ধন্যবাদ।